নমস্কাৰ, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আবেলিৰ পৰা। চাই থাকিবচোন, মইনো আপোনালোকক কি দেখুৱাব পাৰোঁ। আজি আহি পালে মোৰ এটা কেমেৰা ষ্টেণ্ড। মানে মই ভিডিঅ'বোৰ মোবাইল দিয়েই কৰোঁ। হাতেদি ধৰি পেলাই ভিডিঅ'বোৰ কৰিলে খুব লৰি থাকে পিকচাৰটো। সেইকাৰণে ভাবিলোঁ ষ্টেণ্ড এটা আনি লওঁ আৰু ভিডিঅ' কোৱালিটিটো ভাল হ'ব। সেইকাৰণে আনি পেলাই এতিয়া টেষ্টিং কৰি আছোঁ কেনেকুৱানো হয় বুলি। ইফালে মুমুৱে পেহীয়েকৰ লগত অকণমান সময় খেলি আছে, কিবাকিবি দেখুৱাইছে আৰু খুৰীয়েকে মোক জোকাই আছে ষ্টেণ্ড দি পেলাই মই ভিডিঅ' কৰি থকাৰ কাৰণে। বাৰু চাই থাককচোন ভিডিঅ'টো। এইফালে আমি কেইজনী আবেলি খাবৰ কাৰণে চাহ কেইকাপমান কৰি আনিলোঁ। আবেলি আমাৰ এনেকৈ প্ৰায় আড্ডা বহেই চাহৰ। আমি তিনিজনীয়ে কিবাকিবি আনি পেলাই খুব চাহ খাওঁ একেলগে। আৰু আজিও চিপছ চানা। আজি অৱশ্যে আলহী আহিছিলে, তেওঁলোকে আনিছিলে কিবাকিবি অলপ, সেইখিনি দিয়ে আবেলি চাহ খাবলৈ ল'লোঁ। আৰু চাহ খাওঁতে অকণমান ইটো সিটো কথা ওলায়, কথা পাতি চাহ খাওঁতে অকণমান দেৰিয়ে হয়। আৰু আমাৰ লগত দেখিছেনে আমাৰ বাইদেউ কেনেকৈ একদম সমানে সমানে বহি লৈছে, খুব ভাগ লয় আমাৰ লগত একেবাৰে চাহৰ। কেতিয়াবা এটুকুৰা বা দুটুকুৰা চিপছ এনেকৈ হাতত দি দিওঁ, তাই খায়, বৰ বেছিকৈ নোৱাৰে। তাৰপাছতে মই ওলালোঁ মৰাণলৈ। বিশেষ একো কাম নাই, মোৰ থ্ৰেডিং কৰিবলৈ আছে, সেইটোকে বোলো কৰি আহোঁগৈ। মানুহজন যাবলৈ ওলাইছিলে, ময়ো লগতে ওলাই মেলি লৈছোঁ। আৰু এনেকৈ মৰাণলৈ বাৰু যেতিয়া তেতিয়া যোৱা হয়, কিন্তু এই থ্ৰেডিং কৰিবলৈ থাকি আহে। সেইকাৰণে বোলো আজি অকল থ্ৰেডিং কৰিম বুলিয়ে ওলাইছোঁ, বেলেগ অন্য একোৱে কাম হাতত নাই। ছোৱালীজনী থৈ যাম, বতৰটো যিহেতু খুব ডাৱৰীয়া। পেহীয়েক আৰু খুৰীয়েক আছেই যেতিয়া, তাইক সিহঁতৰ লগতে থৈ যাম। মই বোলো পটককৈ আহোঁগৈ। তাৰপিছতে এয়া ঘৰৰ পৰা ওলাই গ'লোঁ দুইটা। একদম বতৰটো গাজি গুমৰি আহিছে, ভয়ো লাগে এনেকুৱা বতৰত ওলাই আহিবলৈ, কিন্তু নাহিলে মানে নহয়। মানে পিছদিনাখন মোৰ এফালে যাব লগা আছে, সেইকাৰণে বোলো আগদিনাখন গৈ অকণমান চফা হৈ আহোঁ। আৰু থ্ৰেডিংটো কৰি থাকিলে মুখখন অকণমান চাফ চিকুণ লাগে, নহ'লে বৰ কিবা লাগে আৰু মুখখন, সেইকাৰণে ওলাই আহিলোঁ। लोग खुश हो जाएंगे ना, लोग खुश हो। लकड़ी वाला फेंक दे चम्मच से। মৰাণলৈ গ'লে মানে কিবা এটা আনিবলৈ পালে ভাল লাগে। ঘৰত যিহেতু চাহটো খাই আহিলোঁ, সেইকাৰণে ভাবিছোঁ খোৱা বস্তু নলওঁ, এনেকুৱা কিবাকিবি বস্তুকে লৈ যাওঁ, সিহঁতেও ভাল পাব। আৰু বেটিলেও চকলেট দুটা লৈ ল'লোঁ। তাৰপাছত আৰু আহি দিলোঁ, কাম এই দুটাই আছিলে আৰু। আহি পেলাই এইফালে মই খানা বনোৱাত লাগিছোঁ। চাটনি বনাবৰ কাৰণে বিলাহী কেইটামান পুৰি লৈছোঁ, তাৰপিছতে বুট আৰু ধনিয়া দি পেলাই চাটনি এখন বনাম। সেয়াই, আজি খানাত চাটনি থাকিব আৰু কিবাকিবি অলপ ভাজি বনাব লাগিব। খানাটো কেতিয়াবা মই বনাওঁ, কেতিয়াবা মোৰ জাজনীয়ে বনায়, মানে ভণ্টীয়ে, দুইজনীয়ে আৰু। কেতিয়াবা আমি দুইজনীয়ে লগ লাগি বনাওঁ, কেতিয়াবা তাই বনায়, কেতিয়াবা মই বনাওঁ, তেনেকুৱা আৰু। আচলতে যাৰ হাতত সময় থাকে আমি সেইজনীয়ে বনাওঁ আৰু। তেনেকুৱা কোনো নিৰ্দিষ্ট বোলে আমুকেই খানা বনায় বুলি আমাৰ ঘৰত কথা নাই আৰু। কেতিয়াবা মন গ'লে আমাৰ মায়েও বনায় দেই, কেতিয়াবা আৰু। তাৰপিছতে এইফালে মই আকৌ ভাজিখিনি বনাই ল'লোঁ। আজি বেঙেনা আলু ভাজি বনাম। বিশেষ তেনেকৈ আজি শাক পাচলি ঘৰত নাই। আচলতে আমাৰ শাকৰ মানে চব্জি বজাৰ কৰা হয় শুক্ৰবাৰে আমাৰ ইয়াত বজাৰ বহে বাগানৰ, তো তাৰ পৰা অনা হয়। আৰু আজি যিহেতু বৃহস্পতিবাৰ, সেইকাৰণে মানে পাচলি প্ৰায় শেষ হৈছেগৈ আৰু। পিছদিনাখন মানে বজাৰলৈ যাম আৰু শুক্ৰবাৰে। তাৰপিছত এইফালে দাইলখিনি তেল মাৰি ল'লোঁ। খানা অলমষ্ট হ'লে, এতিয়া চবকে দিব লাগিব। ভাইটি অহা নাই পিছে, সি ডিউটিত আছে। সিহঁতি দুটাই দেৰিকৈ খাব, ভাইটি আহিলে ভণ্টীয়ে ভাত খায়।
বাকী আমি আগতীয়াকৈ খাই দিওঁ। সি অহা বহুত দেৰি হয় যে 10:30 11টা বাজি যায় ৰাতি, সেইটো কাৰণে। ভাত পানী খাই বৈ এতিয়া আকৌ ইডলি কেইটামান গুলি লৈছোঁ। পাছদিনা আকৌ এফালে যাবলৈ আছে। ক'ত যাম সেইটো আপোনালোকে মোৰ পাছৰ ভিডিঅ'টো চালে গম পাব। ইডলি কেইটামান খচি থওঁ এনেকৈ, তাৰপিছত ৰাতিপুৱা বনাই পেলাই লৈ যাম চাহৰ লগত খাবলৈ। তাৰপিছত এয়া বিচনা পাৰিছোঁ। সদায় মোৰ এইবিলাকেই কাম আৰু খোৱা লোৱা ধোৱা, বিচনাৰ পৰা আকৌ ছোৱালীজনীক সোনকালে শুৱাই দিওঁ, নহ'লে আকৌ ৰাতিপুৱা তাইক উঠাই পেলাই লৈ যাবলৈ দিগদাৰ হ'ব নহয়, টোপনিয়ে তাই শেষ নহ'ব। সেয়া আজিলৈ ইমানেই মোৰ ভিডিঅ'টো। শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।